হেল্ল'। হেল্ল' হেল্ল'। মই আপোনাৰ নাম্বাৰটোত OLX এড এটা পাইছিলোঁ। ক'ৰ পৰা কৈছে আপুনি? মই গুৱাহাটী জু ৰোড। আচ্ছা। এইটো কিমান মানত আপুনি দিব পাৰিব বাৰু চেণ্ডেলটো? তাততো দিয়া আছে দাম। এনে কমফৰ্টটো ভালেই নহয় ন? এনেই ভালে আছে চেণ্ডেল। এইটো কিমান দিন পিন্ধিলে বাৰু? মই বেছি পিন্ধা নাই, মানে কমেই পিন্ধা আছে। কমফৰ্ট ভালনে? সৰু হা? কমফৰ্টটো ভালনে চেণ্ডেলটোৰ? কমফৰ্ট ভাল ভাল। এইটো আপোনাৰ আপুনিয়ে পিন্ধে ন অকল? নহয় দুযোৰ সৰুৰ কাৰণে, 10ৰ পৰা 12 বছৰ ছোৱালী। আৰু চাইজটো কিমান মান হ'ব বাৰু? চাইজটো এইটোৱে 10-12 বছৰ ছোৱালীৰ কাৰণে হৈ যাব। হয় নেকি? দুযোৰ কলাযোৰ আৰু সেয়া আৰু পানীত এযোৰ পিন্ধিব ডাঙৰৰ পাৰি নাই? কাৰণে। পানীত পিন্ধিব পাৰিব নাই? পানীত পিন্ধা চলটো নহয়। পানীত পিন্ধিব নোৱাৰি নি? নাই পানীত পিন্ধা চলটো ধুব বেলেগ পাৰিব চল। নাই? ধুব পাৰিব নাই বাৰু? ধোৱা হয়, ধুব পাৰে। ৱেট আছে নেকি চেণ্ডেলযোৰ? হা? ৱেট আছে ইমান নেকি? নাই। হা? নাই ইমান নাই। ইমান ৱেট নাই। কষ্ট হ'ব নেকি বাৰু পিন্ধিলে? নাই নহয়। কষ্ট নহয় ন? কষ্ট নহয়। লাষ্ট আপুনি কিমানত দিব পাৰিব? ইমানেই আৰু কমেই দি থোৱা আছে। তথাপি কিমান মান দিব পাৰিব? নাই ইয়াতকে কম নহয় আৰু। ইয়াতকে কম নহয়। আপুনি কিমান মানত লৈছিলে? লোৱাটো আছিলে আৰু কিবা দাম। ইনষ্টলমেণ্টত লৈছিলে নে কেছ পে'মেণ্ট? কেছ। কেছ পে'মেণ্ট ন? লোন চোনটো নাই? নাই। হ'ব আপুনি হেৰি কৰিব আৰু কিবা আছে নেকি এনেকুৱা ধৰণৰ বস্তু মানে? আৰু নাই। আমি এইবোৰ হেৰি কৰোঁ মানে এনেকে। টুথব্ৰাছ আছে নেকি বাৰু? টুথব্ৰাছ আছে, হ'লেও এইবোৰ পেলাই দিয়া হয়তো, সেইবোৰ আৰু দিবৰ কাৰণে নাই আৰু। টুথব্ৰাছ নাই ন? চাবোন-তাবোন? চাবোনটো ইউজ কৰাই হয় আৰু। চাবোন ইউজ কৰে ন? অ'। তথাপি পালে আপুনি এড চেট দিব, মই মানে ল'ম আৰু যদি টুথব্ৰাছ চাবোন-তাবোন কিবা-কিবি। ভঙা-চিঙা। হয়। বেংকৰ আপোনাৰ চেণ্ডেলযোৰ লোন নাই নহয় বেংকত? নাই লোন চোন নাই। ঠিক আছে মই ল'ম বাৰু দিয়ক।